Hi friends, মই Roy and welcome to TechSity. আজিৰ এই ভিডিঅ'ত মই আপোনালোকক 5টা 4G ফোনৰ কথা ক'ম যিবিলাকৰ প্ৰাইচ মাত্ৰ 5000 টকা হ'ব আৰু এইবিলাক ফোন ওয়ান অফ দা বেষ্ট 4G ফোন হ'ব আমাৰ 5000 টকাৰ ভিতৰত। তো আহক বন্ধুসকল আমি আজি ভিডিঅ'ত জানি লওঁ কোন কেইটা ফোন আমি 5000 টকাৰ ভিতৰত 4G হিচাপত পাম। প্ৰথম যেটো ফোন আছে এটা আমাৰ Amazon কোম্পানীয়ে নিজে বনোৱা ফোন হয় আৰু ফোনটোৰ নাম হ'ল 10D2 আৰু এই ফোনটো ৰিসেন্টলি ৰিলিজ হৈছে। ফোনটোত পাব আপোনালোকে 5.45 ইঞ্চি HD প্লাস ডিসপ্লে ফোনটো যেটো প্ৰসেসৰ থাকিব এটো Snapdragon 425 ৰ প্ৰসেসৰ থাকিব। ফোনটো থাকিব 2GB RAM প্লাস 16GB ইন্টাৰনাল মেমৰি। ফোনটো থাকিব আপোনালোকৰ 13 মেগাপিক্সেল প্ৰাইমাৰী কেমেৰা মানে পিছফালে যদি কেমেৰা থাকিব এটো 13 মেগাপিক্সেল আৰু যেটো ফ্ৰন্ট কেমেৰা থাকিব এটো আমাৰ 5 মেগাপিক্সেল আৰু ফোনটো পাব আপোনালোকে 3200 mAh বেটাৰী আৰু যেটো ফোনটোৰ প্ৰাইস হ'ব এটো মাত্ৰ 4999 টকা। তো फ्रेंड्स নেক্সট যেটো ফোন আছে এটো iDomi Mi 3 সাত ডিসপ্লে হ'ব আমাৰ 5.2 ইঞ্চি HD প্লাস ডিসপ্লে MediaTek 6737 ৰ প্ৰসেসৰ থাকিব। ফোনটো থাকিব 2GB RAM 16GB আমাৰ ইন্টাৰনাল মেমৰি প্ৰাইমাৰী কেমেৰা থাকিব আমাৰ 8 মেগাপিক্সেল আৰু যেটো ফোন কেমেৰা থাকিব এটো আমাৰ 8 মেগাপিক্সেল থাকিব। ফোনটো থাকিব আমাৰ বেটাৰী যেটো থাকিব এটো 3000 mAh বেটাৰী থাকিব আৰু ফোনটো যেটো প্ৰাইস হ'ব এটো 4999 টকা। তো फ्रेंड्स নেক্সট যেটো ফোন আছে এটো আমাৰ মাইক্ৰোমেক্স কোম্পানীৰ এটা সাব ব্ৰ্যান্ড যাৰ নাম ইউনিক 2। ইয়াতে পাব আপোনালোকে 5 ইঞ্চি ডিসপ্লে প্লাস আপোনালোকে পাব গোৰিলা গ্লাস প্ৰটেকচন। ফোনটো থাকিব MediaTek 6737 ৰ প্ৰসেসৰ। ফোনটো যেটো RAM হ'ব এটো 2GB RAM হ'ব ইন্টাৰনাল মেমৰি আমাৰ 16GB হ'ব। ফোনটো থাকিব 13 মেগাপিক্সেল প্ৰাইমাৰী কেমেৰা 5 মেগাপিক্সেল ফ্ৰন্ট কেমেৰা। ফোনটোৰ বেটাৰী সাইজ হ'ব 2500 mAh আৰু ফোনটোৰ প্ৰাইস হ'ব 4499 টকা। নেক্সট যেটো ফোন আছে এটো ব্র্যান্ডেড কোম্পানী হয় মানে আমাৰ nokia কোম্পানীৰ ফোন যাৰ নাম nokia 1। আপোনালোকে ফোনটো পাব 4.5 ইঞ্চি FWVGA ডিসপ্লে। ফোনটো থাকিব MediaTek 6737 ৰ প্ৰসেসৰ। ফোনটো থাকিব 1GB RAM আৰু 8GB ইন্টাৰনাল মেমৰি। ফোনটো থাকিব আপোনালোকৰ প্ৰাইমাৰী কেমেৰা 5 মেগাপিক্সেল আৰু যেটো ফ্ৰন্ট কেমেৰা হ'ব এটো থাকিব 2 মেগাপিক্সেল। ফোনটো থাকিব 2150 mAh বেটাৰী আৰু ফোনটোৰ প্ৰাইস হ'ব মাত্ৰ 4399 টকা। তো फ्रेंड्स যেটো লাস্ট ফোন আছে এই ফোনত আপোনালোকৰ ফেস আনলক ফিচাৰছটো পাব। ফোনটোৰ নাম হ'ল Infinix Smart 2। ফোনটো থাকিব 5.4 ইঞ্চি HD প্লাস ডিসপ্লে। ফোনটো থাকিব MediaTek 6739 প্ৰসেসৰ। 2GB RAM পাব ফোনটোত আৰু 16GB ইন্টাৰনাল মেমৰি পাব। ফোনটো যেটো কেমেৰা হ'ব এটো প্ৰাইমাৰী কেমেৰাটো হ'ব 13 মেগাপিক্সেল আৰু 8 মেগাপিক্সেল আপোনাৰ ফোন কেমেৰা পাব। 3050 mAh বেটাৰী পাব ফোনটোত আৰু ফোনটো যেটো প্ৰাইস হ'ব এটো হ'ব 4999 টকা। তো फ्रेंड्स আজিৰ এই ভিডিঅ'ত আপোনালোকক মই ক'লো 5000 টকাৰ ভিতৰত 5টা বেষ্ট 4G ফোনৰ কথা যাৰ প্ৰাইস মাত্ৰ 5000 টকা। তো फ्रेंड्स আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনে ভিডিঅ'টো লাইক কৰি দিয়ক, শেয়াৰ কৰক, চেনেলটো সাবস্ক্ৰাইব কৰক। মই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা এণ্ড বাই বাই।